हेलो गाइस स्वागतम जनाइছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো এতিয়া ৰাতিপুৱা নহয় দুপৰীয়া হ'ল 12টা বাজিলে আৰম্ভ কৰি দিছো আৰু ন আৰু আমাৰ ফালৰ পৰা মানে আগন্তুক ভোগালী বিহু হিয়া ভৰা শুভেচ্ছা মুখতে দুখিছো আৰু এতিয়া ভাত পানী খাই বৈ মানে বহিছো অলপমান ন অকমান কথা পাতুম বুলো তো আপোনালোকে পিঠা পনা বনালে নে আমাৰ পিঠা পনা বনোৱা হোৱাই নাই আৰু মানে পিঠাগুৰি খুন্দিম বুলি ভাবিছো এয়া বেমাই মুগা ভাল নাই একদম জ্বৰ কাহ চৰ্দি একদম অৱস্থাই নাই এনেকে ওয়ালত খুন্দিম বুলি ভাবিছিলো ওয়াল নে কি বুলি কয় যে খুন্দুনা নিচিনা ন ওয়াল বুলি কয় চাগে তাত খুন্দিম বুলি ভাবিছিলো মানে মই অকলেও নোৱাৰিম যে সেইটো কাৰণে আৰু হেই এইবিলাক মেচিনত খুন্দিলে মানে এনেকা তিল পিঠা বনাবলে নোৱাৰি বুলি কৈছে মাহঁতে সেইটো কাৰণে তাতে খুন্দিম বুলি ভাবিছিলো এতিয়া আকৌ নোৱাৰে নহয় বোলে এতিয়া খুন্দা হোৱা নাই আৰু লাহেকে খুন্দিম আৰু ইনে কিবা কিবি বনাব লাগিব আৰু কি বনাবা নিমকি বনাব পাৰিবা নে বনাব জানা না বৰ ভালকে নাজানো মানে জানো বুলিও নকওঁ নাজানো বুলিও নকওঁ মানে চিঞৰ নহয় মানে নিজৰ ওপৰতে চিঞৰ আৰু এতিয়া মানে চৰ্টৰ ওপৰলৈ আহিছিলোঁ আৰু অলপমান বহিছোঁ আৰু কাপোৰকেইখন ধুইছিলোঁ যে সেই উলটিয়াই দিবলৈ আহিছিলোঁ ৰ'দটো অকণমান আজি গুমুঠা মাৰি আছে সেইটো কাৰণে উলটিয়াই নিদিলে নুশুকাব আঁঠুৱা চাঠৰ ধোৱা আছিলে সেইটো কাৰণে অকণমান উলটিয়াই দিম বুলি আহিলোঁ আৰু ৰ'দত বহি বেছিকৈ বহিলেও বৰ চেকচেককৈ ধৰে যে সেইটো কাৰণে এইফালে বহিছোঁ ইমানো ৰ'দ দিয়াও নাই পিছে সেইটো কাৰণে আৰু এইফালে হেৰি মেলা পাতিছে মেলা মানে ভেলাঘৰ বনাই থৈছে আৰু এইফালে কালি কিবা প্ৰগ্ৰেম আছিলে আমি নগ'লোঁ পিছে এনেকৈ ইয়াৰ পৰা চাইছিলোঁ নীলাক্ষী বা আহিছিলে আৰু বহুতকেইজন আহিছিলে শিল্পী আৰু তোমাক যে মই এতিয়া শুবলৈ কৈ থৈ গৈছিলোঁ নে মই ওপৰলৈ যাওঁতে কৈছিলোঁ নে হে দেখিছে মই ওপৰলৈ গ'লোঁ যে তাক মই শুবলৈ বুলি কৈ থৈ গ'লোঁ সি নাই হোৱা আইতাকৰ লগত গৈ পিনে ধেমালি কৰি এনেই টোপনি ভেকচিন যে শুই আছিলেতো বেয়া ল'ৰা হৈছে হয়নে দুষ্ট ল'ৰা হৈছে নে হে হাঁহিছা যে আকৌ এতিয়া হোৱা ধুনীয়াকৈ হোৱা আৰু এতিয়া বাজিলে সন্ধিয়া 6টা তো এতিয়া মানে চাহ তাহ খাই কৰি আজৰি হ'লোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ এপাক আহোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়াতো শেষ কৰিব লাগিবই ন আৰু মাহঁত নাই এতিয়া মা আৰু হাজবেণ্ড বজাৰলৈ গৈছে কিবা কিবি বস্তু আনিব গৈছে আৰু অথনি হাজবেণ্ডে কৈছিলে যে আজি চুঙাত দি মানে মাংস খাম বুলি এতিয়াতো চুঙা ইয়াত ক'ত পাব সেইটো কাৰণে গদাপানীলৈ গৈছে গদাপানীৰ পৰা মানে চুঙা কাটি আনিব বোলে আৰু এইফালে হাজবেণ্ড আহি গ'ল আৰু মাংস চাংস লৈ আনিছে বাঁহৰ চুঙা লৈ আহিছে আজি খাবাই তাৰমানে তুমি হয়নে হে খাম বুলি ক'লে খাবই মানে ইয়াত জালুক দি দিবা জালুক তোমাৰ হেৰি মাথা বিষ জ্বৰ হৈছে নহয় ভাল হৈ যাব এইবোৰ কি চব খুন্দি কৰি ভৰাই দিবা নেকি তেনেকুৱাকৈ দি দিম কোনটোত দিবা তুমি এইটোত দিম মাংসটো ইয়াত দিম আৰু এইকেইটা চুঙা চাউলকেইটা বনাম এইকেইটা বেছিকৈ তিয়ালো নি তাকো ঠিকনা নাই দেই হৈ যাব ঠিকে আছে ওপৰতহে বনাবা নে ওপৰতে বনাব ওপৰত এতিয়া মালিকে বা কি কয় জুই জ্বলালে মানে কিবা কয় নেকি আকৌ নকয় বাৰু মই অথনি সুধিছিলোঁ মানে ডাইৰেক্ট সোধা নাই আলেঙে সুধিছিলোঁ গম পালোঁ একো নকয় বুলি এইখিনিত প্ৰয়োজনীয় মছলাখিনি দি দিলোঁ আৰু প্ৰয়োজনীয় মানে কি আৰু আদা নহৰু অলপ খুন্দি দি দিছোঁ আৰু কাশ্মীৰী মিৰ্চ মাৰি দিছোঁ এই মছলা অলপ পেকেট মছলাই দি দিছোঁ আৰু নিমখ দি দিছোঁ আৰু সেয়াই আৰু এতিয়া চুঙাত দি দিম আৰু সোপা কি দিবা কলপাত যে দেখা যায় ৰ'বাচোন বাৰু এতিয়া এডোখৰ চব ভৰাই দিওঁ আৰু এতিয়া ফাইনেলি জুইত আহি গ'ল আৰু আমাৰ ব্ৰইলাৰ চুঙাকেইটা হয়নে অলপ ঘূৰাই দিওঁ চবফালে সিজিব লাগিবতো আৰু জুইকুৰা ওচৰলৈ আহিলোঁ যে এতিয়া যাবলৈ মন যোৱা নাই ভিতৰলৈ বেলেগ কাম কৰিবলৈ আমি ভাবিছিলোঁ কি চুঙাকেইটা জুইত দি থৈ যাম মাজে মাজে চাই থাকিমহি আৰু মানে সেইটো কাৰণে এনেকৈ চকী টকীও নানিলোঁ এতিয়া আকৌ জুইকুৰা জ্বলাই লৈ পিনে এতিয়া যাবলৈ মন যোৱা নাই ন তুমি আনিব নোৱাৰা ওপৰৰ পৰা পৰি যাবা আন্ধাৰ হৈছে দিছেনে আৰু এই টুপিও পিন্ধি নাহিলে দেখিছেনে বাৰু আৰু এতিয়া খাম আৰু সিজক আৰু উলিয়া সময়ত আকৌ লগ পাম আৰু আপোনালোকক অলপ দেৰি সিজোৱাৰ পিছত মানে এইফালে চব পানী চানী নাই দিয়া কিন্তু পানী দিয়া নিচিনা বক বককৈ উতলিছে
একদম পানী চোৱা নিজে ওলাই গ'ল ন বিলাহীটো দিয়াহেঁতেন আৰু পানী ওলালেহেঁতেন ন ভালে কৰিলোঁ নিজে মছলা চছলা পিঁয়াজ চিয়াজ দিয়া হৈছে যে তাৰপৰা ওলাই গৈছে মাংসটোৰ পৰা ওলাইছে এইফালে হ'লেই আৰু সিজি গ'ল চাগে হয় নাই সিজিছে আৰু হ'লেই ধুৱাইছে গোন্ধটো কিন্তু কিছু মাৰিছে কিন্তু ন আজি তোমাৰ মুখত আজি হেৰিটো শক্তি পায় কিন্তু কাইলৈ খুন্দি দিব লাগিব মোক হয় নেকি আৰু পিন্ধি আছে কিটো দেখিছে নাই খৰিয়না বেগটো হয় নি কালি কি পাৰ্টি নহ'ল আজি বাঁহৰ চুঙা পাৰ্টি খাম আমি হয় নাই এইবাৰ ফাইনেলি আৰু কাটিছে গোন্ধটো বৰ ধুনীয়া ওলাইছে খালি পৰি গৈছিলে নহয় পানী নিজে নিজে হৈ গ'ল ধনিয়া দি দিছিলোঁ যে ধনিয়া পাই হ'ল গোন্ধটো কিন্তু ধুনীয়া মাৰিছে মানে খালি আছে কেনেকুৱা লাগিলে সেইটো কৰি দিয়া ই একদম প্ৰথমে টেষ্ট কৰিছে এই টেষ্ট কৰিবলগীয়া শনিবা হেৰি কৰি আছে ন চাই গৈছে কেনেকুৱা লাগিছে টেষ্টিটো কৰিলে নোলাব টানকৈ লাগি আছে বৰ জবৰদস্তি কৰিবলৈ বেয়া লাগিছে কাৰণ হেৰি হ'ব যে ক'লা ছাইটো পৰি যাব ন ছাইটো পৰি গ'লে মানে সেইকাৰণে মানে অলপ ধীৰে ধীৰে মাই গড পৰি গ'ল নেকি মই গ'লে বুলি ভাবিছিলোঁ তুমিতো খাই লোৱা নাই ন আমিতো খাবই পোৱা নাই ন নাই ঘৰত ভাতৰ লগতে খাম আৰু হয় এইফালে চুঙা চাউলটো লৈ ল'ম ভাতৰ লগতে অলপ বহুত মানে ডাঙৰ ডাঙৰ পিছে সোমাই আছে আৰু এইফালে চুঙা চাউল উলিয়াই আছে মানে পানী বেছি হ'ল যে সেইটো কাৰণে অকণমান মানে হেৰিকৈ ওলোৱা নাই ডখৰকৈ ওলোৱা নাই আৰু মানে ইয়াতে উলিয়াই পেলাইছোঁ আৰু ভিতৰত মানে আৰু এইবোৰ ক'লা ক'লা নকৰোঁগৈ আৰু ন লেতেৰা হোৱাতকৈ ইয়াতে চব ইয়াতে কৰি লৈ গৈছোঁ আৰু ইয়াতে মানে হেৰি কৰি ইয়াৰ চুঙাকেইটা আকৌ জুইত দি দিম মানে চব একেচতে উলিয়াই লৈছোঁ আৰু গোন্ধটো কিন্তু ভাল লাগিছে খাই এতিয়া কেনেকুৱা লাগে ন ভালে লাগিব আৰু এতিয়া ভাতকেইটা খাই লওঁ আৰু হয় নাই এইফালে বৰা মাহ পাততহে হেৰিকৈ পৰিছে আমাৰ তলত ভৰাই প্ৰথম মানে এইখিনিয়ে লৈ লৈছোঁ আৰু চুঙাত দিয়াখিনি তাৰপিছত লাগিলে শাকৰ চব্জি জোলো ল'ম কেনেকুৱা হৈছে চুঙাত দিয়া খাই থ'লে গম পাম ভাল হৈছে পিঠা বৰা চাউল চবেই খাই আছোঁ আৰু খাই লওঁ আকৌ এতিয়া হেৰি চুজি লাডু বনাবলৈ আছে হয় নাই ভাতটো খাই লওঁ ভাতকেইটা খাই ল'লোঁ আৰু ভাতকেইটা খাই লৈ এতিয়া চুজিখিনি ভাজি আছোঁ ভাতকেইটা মানে চুঙাত দিয়া মাংস যে খাই বহুত ভাল লাগিলে মাংসখিনি মানে জোলৰ মাংসতকৈ চুঙাত দিয়া মাংসখিনি খাই ভাল লাগিলে ন মইতো অকল চুঙাত দিয়াখিনিয়ে খালোঁ এনেকৈ খাই বহুত ভাল লাগে আপোনালোকে খাই চাবচোন সঁচা ভাল লাগে গাহৰি মাংস বাৰু খাওঁৱেই কিন্তু ব্ৰইলাৰ মাংস টেষ্টটোৱে বেলেগ এটা ওলালে এইখিনি এতিয়া মই নাৰিকল দি লাডু বনাম এইখিনি ভাজি লৈছোঁ এতিয়া তাৰপিছত নাৰিকলখিনিও ভাজিবা আৰু নাৰিকলখিনি ভাজিম এইখিনি আগতীয়াকৈ ভাজি লৈছোঁ তো বস্তুটো কি হ'ব এতিয়া চুজি লাডু হ'ব নে নাৰিকল লাডু মিক্স লাডু তো এইখিনি হৈ গৈছে পাই নেকি নাও ভাজিব আৰু অকণমান ভাজিম আৰু এতিয়া ভাত পানী খাই লৈ মানে বহি বনালোঁ আৰু চুজি আৰু নাৰিকল লাডু কেনেকুৱা হৈছে বাৰু দেখিবলৈ কেনেকুৱা লাগিছে ভালেই লাগিছে ভাল ধুনীয়া হৈছে এইবাৰ ভোগালী বিহু মানে প্ৰথম পিঠা আৰু কাইলৈ বনাম ন আয়োজনবিলাক এনেকৈ চলি থাকিব আৰু আজি এইকেইটা বনাই লৈছোঁ তো কাইলৈ বেলেগ বনাম তো ভিডিঅ'টো চাই যদি ভাল পালে আজিৰ দিনটো মানে ইমানেই আৰু ভিডিঅ'খিনি তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো